হেল্ল' এভৰিৱান, বহুত দিনৰ পিছত ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আজি মোৰ মনটো বিৰাটেই ভাল, কাৰণ দেখিছে এয়া এটা পাৰ্চেল মোৰ হাতত আছে। এতিয়ালৈকে খোলা নাই, ব'লক খুলি চাওঁ কি আছে ইয়াতে। আৰু ইয়াত আছে দুখন পাছপৰ্ট, এখন বেটাৰ আৰু এখন মোৰ। আৰু পাছপৰ্ট কিয় লাগে আপোনালোক সকলোৱে জানে। মিষ্টাৰৰ আছে, গতিকে আমাৰ বেটাৰ আৰু মোৰ এপ্লাই কৰা হৈছিলে আৰু আজি আহিলে, সেইকাৰণে মনটো ভাল। আৰু ফুৰিবলৈ যাম যিহেতু, গতিকে অকণমান পাৰ্লাৰলৈ আহিছোঁ চুলিখিনি স্পা কৰোঁ বুলি। আগতে কৰা নাই বাৰু, এবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ মই। আৰু স্পা কৰি মেলি আমি আহিলোঁ বজাৰলৈ। বজাৰ কৰা গোটেইখিনি হৈ গৈছে অলৰেডি, অকণমান কিবা এটা বাকী আছিলে, তাকে লওঁ বুলি সোমালোঁ। আজি হৈছে নেক্সট ডে আৰু এতিয়া বাজিছে ৰাতিপুৱা 11টা আৰু আমি এতিয়া ফ্লাইটত বহিলোঁ। টেক অফ কৰা নাই বাৰু, আৰু এয়া মোৰ প্ৰথম যাত্ৰা ফ্লাইটত। এতিয়া আমি কলকাতালৈকে যাম, তাৰপিছত কলকাতাৰ পৰা ৰাতি ফ্লাইট আছে। আমাৰ ফাইনেল ডেষ্টিনেশ্যনটো এতিয়া আপোনালোকক নকওঁ বাৰু, আপোনালোকে ভিডিঅ'টো চাই থাকিব, শেষত আপোনালোকক জনাম এইটো ভিডিঅ'। আমি কলকাতা এয়াৰপৰ্ট পালোঁহি আৰু এতিয়া বাজিছে 12:30, পূৰা 1.5 ঘণ্টা লাগিলে। আৰু এইফালে মিষ্টাৰে ট্ৰলীকেইটা লৈছে আৰু মই বেটাক লৈ আছোঁ কাৰণে ভিডিঅ' কৰিব পৰা নাই। সি ইমান কোচত মানে জঁপিয়াই আছে নহয়, কণ্ট্ৰলে কৰিব পৰা নাই, মানে ভিতৰতে সোমাই থকা যে ওলাই আহিছে ফূৰ্তিত, সি ক'বই পৰা নাই। আৰু এতিয়া আমি ৰাতি আমাৰ যিহেতু ফ্লাইট আছে, গতিকে আমি এতিয়া ৰুম এটা ল'ব লাগিব, নহ'লে ক'ত থাকিম আৰু ইমান গৰমত। আৰু কলকাতাত ইমানেই গৰম পৰিছে নহয়। চাই থাকোঁ তেনেহ'লে ভিডিঅ'টো আপোনালোকে, পিছৰখিনি আপোনালোকক দেখাই থাকিম। ৰুম এটা ঠিক কৰিলোঁ ওচৰতে, আৰু ইয়াতে দুপৰীয়া খানাটো খাই মেলি অকণমান ৰেষ্ট কৰিব লাগিব। ৰাতি আছে আমাৰ ফ্লাইট 11:45, প্ৰায় 12টা বজাতে আছে। আৰু এতিয়া অকণমান আৰাম কৰি লওঁ, আৰু এইফালে মিষ্টাৰে ফৰ্মেলিটিখিনি পূৰা কৰি আছে। A few moments later. ৰুমৰ পৰা আহিলোঁ আৰু এতিয়া আমি আছোঁ কলকাতা এয়াৰপৰ্টত। আৰু এতিয়া প্ৰায় 10টামান বাজিছে ৰাতি, আৰু চেক ইন কৰা আমাৰ হৈ গ'ল। এতিয়া বৰ্ডিঙৰ কাৰণে ৰৈ আছোঁ। আৰু এইফালে বেটা একেবাৰে কোচত নাথাকে, তাক মানে দৌৰি ফুৰিব লাগে, আৰু মই তাক কণ্ট্ৰলে কৰিব পৰা নাই। সেইটো কাৰণে অকণমান দেউতাকক চমজাই দিছোঁ, মই নোৱাৰিছোঁ আৰু বোলো দেই, অকণমান দেউতাকে চাওক। আৰু বহুতখিনি সময় আছে এতিয়াও, চাওঁচোন কেনেকৈ পাৰ কৰোঁ সময়খিনি। আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিছোঁ, আৰু বহুত মৰম দিব, কাৰণ বহুত দিনৰ পিছত ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। मेरा काट के देखो, पाँच आदमी तो घुसा है। ফাইনেলি আমাৰ সময় আহি পাইছে, আৰু এয়া আমি উঠিছোঁ আৰু ফ্লাইটত। আৰু এয়া চাওক ৰাতিৰ কলকাতা, মানে টেক অফ হ'ল। আমি ওপৰৰ পৰা অকণমান ভিডিঅ' কৰিছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া অকণ বৰষুণ পৰিছে, দেখিছেনে ফুটফুটকৈ। খুব ধুনীয়া লাগিছে। আচলতে মোবাইলত বা ভিডিঅ'ত ইমান ধুনীয়াকৈ ধৰিব পৰা নাই, কিন্তু মানে ৰিয়েলত আমি যেতিয়া চাইছোঁ ওপৰৰ পৰা এনেকুৱা লাগিছে, একেবাৰে মণি মুকুতাবিলাক সৰি সৰি পৰি আছে য'ত ত'ত, এনেকুৱা লাগিছে লাইটবিলাক। খুব ধুনীয়া লাগিছে। চাই থাকোঁ তেনেহ'লে ভিডিঅ'টো। আমি একেবাৰে আমাৰ ফাইনেল ডেষ্টিনেশ্যন গৈ পাইহে আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ সকলো ভালে থাকক, সুস্থ থাকক।